এইটো 3 নম্বৰ ৰাউণ্ড আছিলে আৰু 3 নম্বৰ ৰাউণ্ড ওলাই আহিছে তেওঁলোকৰ First, second, third. আপোনালোকে যিখিনি বাৰু দৰ্শক মণ্ডলী আপোনালোকে যিটো টিকট কিনিছিলে যিটো ঘৰত আপোনালোকে 10 টকা দি কিনিছিলে কেনেকুৱা হ'ল আপোনালোকে এবাৰ নিজে পৰীক্ষা কৰি চাওক আৰু এইটো আছিলে 3 নম্বৰ ৰাউণ্ড আৰু 3 নম্বৰ ৰাউণ্ড মানে সমাপ্ত বুলি ক'ব লাগিব দেখুৱালে মই কোনটো ফাৰ্ষ্ট কোনটো ছেকেণ্ড আৰু কোনটো থাৰ্ড এনেকৈ ক'বলৈ গ'লে অসমৰ ৰাইজৰ পিনে মই অকণমান দেখাব বিচাৰিছোঁ ৰাইজৰ উৎসাহ কিমান চলিছে মানে কেইবাবছৰ হোৱা নাছিলে মানে 2-3 বছৰমান হোৱা নাছিলে যোৱা বছৰ নহ'ল বা 8 বছৰ নহ'ল কৰোণাৰ কাৰণে কিন্তু আমি বহুত মানে 3-4 বছৰমান আজি আকৌ জিমখানা ফিল্ডত হৈছে আৰু এই খেলখনৰ বিষয়ে ক'বলৈ গ'লে এতিয়া নহয় আমি মানে ব্ৰিটিছৰ দিনৰ সময়লৈ যাবগৈ লাগিব তেতিয়াৰ পৰাই যেতিয়াই এই ফিল্ডখন আৰম্ভণি হৈছে আৰু তেতিয়াৰ পৰাই আপোনাৰ ইয়াত এই ঘোঁৰা ৰেচ প্ৰতিযোগিতা আৰম্ভণি হৈ থকা হৈছে আৰু ইয়াৰ লগতে আৰু ইয়াৰ বিশেষ ক'বলৈ গ'লে মন কৰক নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ যোৰহাট জিমখানা ফিল্ডৰ পৰা আৰু ইয়াৰ এটা পৰিৱেশ মন কৰক আৰু ইয়াত আয়োজন কৰা হৈছে আজিৰ পৰা ঘোঁৰা ৰেচ প্ৰতিযোগিতা আজি প্ৰথম দিন হয় প্ৰথম দিন শ্ব' এদাই হৈ গ'ল আৰু কাইলৈ আছে আপোনাৰ কাৰ ৰেচ আৰু 3 নম্বৰ দিনাখনি আছে ডগ শ্ব' তো অকণমান ইয়াৰ পৰিৱেশটো মই দেখাব বিচাৰিছোঁ আপোনালোকক ইয়াত কেনেধৰণে মানে আয়োজন কৰা হৈছে আৰু ইয়াত দৰ্শকৰ বিষয়ে ক'বলৈ গ'লেও দৰ্শকৰ বহুত উৎসাহ বুলি ক'ব লাগিব কাৰণ গোটেই ফিল্ডখন ভৰি পৰিছে ঘোঁৰা ৰেচ চাবলৈ আৰু আজি প্ৰায় 2-3 বছৰমান হোৱা নাছিলে কৰোণাৰ কাৰণে আজি বহুত 2-3 বছৰ মূৰত হৈছে কাৰণে আৰু ৰাইজৰ উৎসাহো মানে বহুত ধুনীয়া সহযোগ কৰিছে বুলি ক'ব লাগিব ৰাইজলৈ মন কৰক আৰু এইপিনলৈ এটা পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ চব ভিৰ চাওক ইয়াত টিকেট লৈ থকা মানে দি থকা হৈছে যদি আপুনি বা মই যদি টিকেট ল'ম বুলি ভাবিছোঁ ঘোঁৰা নাম্বাৰ মানে 6 নম্বৰ 5 নম্বৰ 4 নম্বৰ 3 নম্বৰ 2 নম্বৰ যদি আপুনি টিকেট লগাব বিচাৰিছে আপুনি ইয়াত আহি লগাব পাৰিব তো চক এটা মানে কিমান 3 নম্বৰ লগাইছে 4 নম্বৰ লগাইছে 4 নম্বৰ এটা টিকেটত কেইটকা এটা টিকেটত 10 টকা 10 টকাত 20 টকা দহ টকা দিয়া হয় যদি আপুনি 10 টকা দি লগাম লাগিছে আপুনি 10 টকাত যদি ইনে ঘোঁৰাটো পাবগৈ লাগিব কিমান নম্বৰতে পাব লাগিব ফাৰ্ষ্ট আৰু ছেকেণ্ডকহে দিয়া হয় তাৰ ওপৰত নিদিয়ে ফাৰ্ষ্ট আৰু ছেকেণ্ডকহে দিয়া হয় 3 নম্বৰজনক দিয়া নহয় তেওঁ 4 নম্বৰ লগাইছে মানে 4 নম্বৰ লগাইছে 4 নম্বৰ ঘৰটো যদি ফাৰ্ষ্ট আৰু ছেকেণ্ড হয় আপুনি তেওঁ 10 টকা দুটা লগাইছে যদি 10 টকাত আপুনি আৰু 10 টকা পাব এখন মানে আৰু ইয়াতে ক'বলৈ গ'লে কি কথা জানানে অকল ইয়াত একদম অকল ঘোঁৰা ৰেচেই নহয় আৰু ইয়াত একদম মেলা নিচিনা হৈ আছে পৰিৱেশটো আৰু মেলা বুলি ক'লে চব মন কৰক দোকানবিলাক একদম মেলা নিচিনা এটা পৰিৱেশ হৈ গৈছে ফুচকা পৰা ধৰি দোকান বইল ডিমৰ পৰা ধৰি চনা টেনা পৰা ধৰি মানে এইপিনে ওলাইছে হেৰি বেলুন চক আৰু এইপিনেও চক ভিৰ চক এইপিনলৈ কিবাকিবি ফুলদানিৰ পৰা ধৰি মানে বহুত কিবাকিবি ওলোৱা হৈছে আৰু এইপিনলৈ চক বগৰী ওলাইছে ফুচকা ওলাইছে আৰু এইপিনে বগৰী আৰু এইপিনে ফুলৰ পৰা ধৰি মানে সকলোখিনি বস্তুৱে মানে ইয়াত মানে একদম এটা মেলা নিচিনা হৈ আছে চব মন কৰক ফুলদানি গাৰু মানে মাইকৰ একদম মেলা নিচিনা এটা পৰিৱেশ হৈ গৈছে ইয়াত আৰু ক'বলৈ গ'লে আগতো বহুত কিবাকিবি আছে মই ইমানখিনি নেদেখাওঁগৈ কাৰণ সময় হাতত কম আছে আপোনাৰ মোৰ ডিউটি আছে আৰু এবাৰ চব মন কৰক আৰু এইপিনলৈ মন কৰক এইপিনৰ এটা বেলেগ এটা পৰিৱেশ ইয়াত ভাইটিহঁতে দাদাহঁতে চিলা উৰুৱাইছে মানে চিলা উৰুৱা এটা প্ৰতিযোগিতা খেলি আছে নহয় জানো তোমাৰ নামটো হয় নেকি আগতে উৰুৱাইছা নেকি এইবাৰ প্ৰথম আৰু এইপিনে দাদা দেখিছে দাদা আৰু ভাইটি চিলা হৈছে চিলাখন এবাৰ মন কৰক কিমান ধুনীয়া লাগিছে ইয়াত এজনী হেঁচা বনাই থোৱা হৈছে মাই গড মানে মইতো চিলাই উৰাই নাই পোৱা বাৰু কিন্তু কি অকণ লোকে যেতিয়া চিলা উৰাই নহয় অকণমান দেখিবলৈ ভাল লাগে আৰু মানে কি ক'ম এটা ধুনীয়া পৰিৱেশ আৰু সি কিদৰে চিলা উৰুৱাই সেইটো চব মন কৰক দাদাই চিলা উৰুৱাব আৰু কিদৰে চিলাখন উৰুওৱা হয় ভাইটি এটা টানি লৈ গৈছে আৰু টানি লৈ গৈ পিনে বস্তুটো এৰি দিব আৰু এৰি দিয়াৰ পিছত চব মন কৰক আৰু এইদৰে মানে
সেইখন মন কৰক আৰু 3 নম্বৰ ৰাউণ্ড ওলাই আহিছে তেওঁলোকৰ মই দেখুৱালোঁ কোনটো ফাৰ্ষ্ট আৰু কোনটো আপোনালোকে অপেক্ষা কৰক কোনটো চতুৰ্থ ৰেচৰ কাৰণে আজি মোট 10টা ৰেচ সম্পূৰ্ণ হ'ব সম্পূৰ্ণ হ'ব এতিয়া আৰু চতুৰ্থ এই ফিল্ডখনৰ বিষয়ে ক'বলৈ গ'লে এতিয়া নহয় ব্ৰিটিছসকলৰ দিনৰ পৰাই মই আৰম্ভণি কৰিব লাগিব ব্ৰিটিছসকলৰ দিনৰ পৰাই এই ফিল্ডখন যেতিয়াৰ পৰাই মানে আৰম্ভণি হৈছে আৰু তেতিয়াৰ পৰাই ইয়াত ঘোঁৰা ৰেচৰ প্ৰতিযোগিতা হয় তেতিয়া মানে ব্ৰিটিছসকলৰ দিনৰ পৰাই মানে ইয়াত প্ৰচলিত বুলি ক'ব লাগিব আৰু প্ৰায় 2-3 বছৰ ইয়াত আপোনাৰ হোৱা নাছিলে কৰোণাৰ কাৰণে আৰু কৰোণাৰ কাৰণে হোৱা নাই কাৰণে আৰু ইয়াতে বিষয়ে ক'বলৈ গ'লে আমাৰ লগৰ কিছুমান মই লগ পাইছোঁ দীপজ্যোতি আৰু তোমাৰ The 114th যোৰহাট race আমি আমাৰ ওচৰ বুলি ক'লো সাহিল ব্লগাৰ আছো তৃতীয়টো ৰেচ সম্পন্ন কৰিলো ভালে দাদা যোৰহাটৰ আছাম ৰাইফলৰ পৰা আহিছে আৰু ইয়াত আছাম ৰাইফলৰ পৰা আহি কিনে ডগ শ্ব' দেখুৱাব আছাম ৰাইফলৰ যিকেইটা ডগ আছে তেওঁলোকক লৈ আনিছে তেওঁলোকে আৰু এইবিলাকৰ আপোনাৰ মন্ত্ৰৰ ডগ শ্ব' হ'ব আপোনাৰ এইকেইটা ট্ৰেকত এছ' মন্ত্ৰ এই ফুটাকেইটাৰ পৰা ধৰি পিনে আপোনাৰ এইকেইটা ইয়াতে আপোনাৰ ডগ শ্ব' হ'ব যোৰহাট আছাম ৰাইফলৰ যিকেইটা মানে আপোনাৰ ডগ আছে তেওঁলোকক ইয়ালৈ অনা হৈছে আৰু ইয়াত আনি পিনে আপোনাৰ মানে প্ৰদৰ্শন কৰা হ'ব আৰু এই ফুটাকেইটা মন্ত্ৰ নি পিনেকৈ সোমাই পিনে ওলাই যাব আৰু সেইপিনে ওপৰত নি উঠি পিনে আপোনাৰ মানে আৰু এনেকৈ মানে অকণমান 7 ডগ মানে 7টা কুকুৰ লৈ আহিছে তেওঁলোকে ইয়াত প্ৰদৰ্শনৰ কাৰণে এই খেলৰ বেক চাইডলৈ মন কৰক এই জিমখানা যাব আৰু এইপিনেলৈ দৰ্শক আৰু ইয়াৰ বেক চাইডলৈ মন কৰক ঘূৰা এটা দুটা নহয় মানে শ ঘূৰা মানে তেওঁলোকৰ যিখিনি মানে খেলৰ কাৰণে অনা হৈছে তেওঁলোকে এইপিনে ৰখা হৈছে আৰু এইটো পোৱালি হয় ঘূৰা পোৱালি মন কৰক এতিয়া মানে সৰু পোৱালি হয় মানে আৰু মাকহঁতৰ লগতে মানে ইয়াতে আছে আৰু এইখন হৈছে ঘোঁৰা ৰখা শালখন মানে তাৰ বেক চাইডলৈ ৰাখি থৈছে ঘোঁৰাখিনি মন কৰক এটা দুটা নহয় হাজাৰ মানে শ ঘোঁৰা মানে এই খেলৰ কাৰণে অনা হৈছে আৰু এইখন হৈছে ইয়াত মানে ঘোঁৰা শাল দাদা আপোনাৰ নেকি কোন জেগাৰ পৰা আহিছে আপুনি মই তিয়ক জাতিমুখৰ পৰা আহিছোঁ। তিয়ক জাজিমুখ বেছি দূৰ নহয় একদম মানে তিয়ক যোৰহাট বুলিয়ে ক'ব লাগিব তিয়কৰ জাজিমুখ আপোনাৰ নিজৰ ঘোঁৰা এইটো হয় 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 নেকি কেইটা আনিছে ঘোঁৰা মই দুটা কিনি আনিছোঁ নতুন ঘোঁৰা হয় নেকি ক'ৰ পৰা আনিছে কিনি এইটো ডিব্ৰুগড়ৰ পৰা আনিছোঁ। ডিব্ৰুগড়ৰ পৰা এতিয়া দৌৰিলে নে আপোনাৰ নাই এতিয়া হ'বহে হ'বহে কেই নম্বৰ ৰাউণ্ডত আছে আপুনি এতিয়া এইটো 5 নম্বৰ হ'ব হয় নেকি? 5 নম্বৰ এইটো দাদাৰ ঘোঁৰা হয় দাদা তিয়কৰ পৰা আহিছে কিমান আহিছে টীম জইন কৰিবলৈ আমাৰ টিম প্ৰায় 70 এবাৰ বেছি আছে 70 ওপৰত আছে ন 70টাৰ ওপৰত মানে তেওঁ জনামতে টীম আহিছে ইয়াত ঘোঁৰা ৰেচৰ কাৰণে